মনত নাই নহয় এতিয়া মনত নাই ইমান হেৰি নকৰিব হ'ব হ'ব ৰাখো দেই নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বহুত দিনৰ মূৰত আজি পুনৰ লৈ আনিছো আপোনালোকৰ মাজলৈ আমাৰ সুপৰ্তি অনুষ্ঠানটি। আৰু আজি আমাৰ মাজত আছে এগৰাকী বিশেষ বাইদেউ, আমাৰ চন্দ্ৰপ্ৰভা গগৈ বাইদেউ। নমস্কাৰ বাইদেউ, পোনপ্ৰথমে স্বাগতম জনাইছো আমাৰ অনুষ্ঠানটিলৈ। আপোনালৈ প্ৰথমটো প্ৰশ্ন আগবঢ়াইছো, স্বৰবৰ্ণ আখৰ কেইটা? স্বৰবৰ্ণ হয় 5টা। বাৰু যি কি নহওক, স্বৰবৰ্ণ যদি 5টা, আপোনাৰ ল'ৰা ছোৱালী কেইটা? অকস্মাতে নিখিলে লোক হেৰি এটা হৈ দিলে 26টা। আচ্ছা আচ্ছা 26টা। ঠিক আছে, আপোনাৰ ল'ৰা ছোৱালী 26টা। আপুনি ক'ব পাৰিবনে তেওঁলোকৰ নামকেইটা এটা এটাকৈ? এইখিনি মনত নাই ৰাখো নহয় যে বাইদেউ, আপোনাক পাছৰটো প্ৰশ্ন সুধিব গৈ আছো। পাছৰটো প্ৰশ্ন হ'ল যে ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নামটো কি বাৰু? আপুনি ক'ব পাৰিব নেকি? ঠিক আছে বাৰু, আপুনি এইটো নোৱাৰে। আপোনালোকৰ সমষ্টিৰ বিধায়কজনৰ নামটোকে কওকচোন বাৰু আপুনি। বিধায়কজনৰ নাম জানো, এইডোখৰত আছে, এইডোখৰতহে নাই। বাৰু ঠিক আছে, এইডোখৰত আছে এইডোখৰত নাই, কি কৈছে বুজি পোৱা নাই। আমাৰ অসমৰ মুখ্যমন্ত্ৰী কোন বাৰু? শ্ৰীযুত হিমন্ত শৰ্মা বন্ধুসকল জানি থোৱা, অসমৰ মুখ্যমন্ত্ৰী হ'ল হিমন্ত শৰ্মা। বাইদেউ, আপোনাৰ হাজবেণ্ডৰ নাম কি? মানে আপোনাৰ স্বামীৰ নাম কি? মনত নাই নহয় এতিয়া মনত নাই ইমান হেৰি নকৰিব হ'ব হ'ব ৰাখো ধন্যবাদ বন্ধুসকল, আজি অনুষ্ঠানটো চাই কেনে পালে? যদিহে ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। যদিহে নতুনকৈ চেনেলত কোনোবা আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।